নমস্কাৰ বন্ধুসকল, এই মঞ্চৰ পৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। এয়া ফুলেশ্বদা কিবা এটা কৈছে, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ ফুলেশ্বদা। এয়া লম্বিতা, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। খাতৰনাক জেগাত গৈ আছোঁ আমি, দেখাম এতিয়া হ'ম। এয়া সুবেন্দা আছে, হেপী নিউ ইয়েৰ। থেংক ইউ সুবেন্দা। অ' গৌতম দা এইফালে আহক। বেগত কি আছে সুবেন্দা? কুকুৰা কুকুৰা। এয়া ৰাইট চক, জিন্দা কুকুৰা। গৌতম দা কি আনিলে? টেঙা দেই, টেঙা মৌচুমী টেঙা। মৌচুমী টেঙা গৌতম দাই লৈ অহা নাই, মই চিঙি ঠিক ঠাক কৰি দিছিলোঁ। সেইটো মোনাটো উঠাই লৈ আহিলে। আৰু এজন আগত আছে। অ' ছাৰ ৰ'ব, এয়া এজন পানী যোগান বিভাগত আমাৰ প্ৰদীপ দা। পানীয়ে প্ৰাণ। আৰু দুজনমান আহিব বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। আজি কি কৰিম আমি সম্পূৰ্ণ আপোনালোকক দেখাই যাম। দিৰৈ বগৰী চাপৰি পিকনিক স্পট সেইখিনিত আছে। এই আমাৰ ৰাইজসকল আহি আছে, ফুল এক্সাইটমেণ্ট পিকনিক খাবলৈ। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব দেই। নেলাগে, আগত বৰ ধুনীয়া জেগা। আচল জেগাটো চাবলৈ আহক আকৌ। এইখিনি কোনোবাই ল'ব লাগিব। লাহে লাহে ইয়াত মজা। নদী কিনার একদম নদী কিনার। পিকনিক খাবি আর নদী নহলে হব নি? এয়া আমাৰ পিকনিক খোৱা ঠাইডোখৰ এনেকুৱা, দিৰৈ নদীৰ কাষত। নতুন বছৰত কি ক'ব অসমবাসী ৰাইজক? সকলোৱে ভালে ভালে থাকক, সকলোৱে সুখ আনন্দৰে ভৰপূৰ হওক জীৱনটো। বছৰটো যেন কোনো মানে অপায়মংগল নহওক, ইয়াৰ বাবে সকলোৰে ওচৰত সকলোৱে হৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। ধন্যবাদ। এই আমাৰ এক্সাইটেড মেন বন্ধুসকল, নতুন বছৰত কি ক'ব খুজিব? নতুন বছৰ এটা নতুন দিন, নতুন পৰিকল্পনা। আমি আমাৰ বন্ধু মহল আহিছোঁ সুখৰ ভাত এসাঁজ খাবলৈ। ভাত এসাঁজে আমি আৰম্ভ কৰিম। এইফালে আপোনালোকে দেখিব দিৰৈ নৈ, দিৰৈ নৈ একদম মুকলি নৈ সৰ্গিক এটা পৰিৱেশ। আৰু ইয়াতে আমাৰ কথা, কবিতা, ভোজ, মাছ, মাংস চব হ'ব। মুঠতে আজিৰ দিনটো আপোনালোকে আমি কি কৰিলোঁ হবিয়াক চাবলৈ পাব। চাবলৈ খালি নাপাহৰিব। আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ ককাইদেউ জ্যেষ্ঠ কবি সুবেন্দা আছে, শ্ৰদ্ধাৰ সুবেন্দা। অসমবাসী ৰাইজক কি ক'ব খুজিবা আজি নতুন বৰ্ষৰ প্ৰাক্ক্ষণত? নতুন বছৰটোৱে নতুন সম্ভাৱনা, নতুন আশা, পৰিৱেশত ব্যতিক্ৰম ধৰণে আমি উদযাপন কৰিবলৈ আহিছোঁ। পাহতে সকলোলৈকে নতুন দিনৰ নতুন বছৰৰ শুভকামনা জনাইছোঁ।
ধন্যবাদ ধন্যবাদ ধন্যবাদ। এয়া গৌতম দা কিবা এটা ক'ব লাগে। কি ক'ম, এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ইংৰাজী নৱবৰ্ষৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সবৰে সমৃদ্ধিশালী হওক, সুন্দৰ হওক। তো আজি বন্ধুবৰ্গসকলত বিশেষকৈ আচলতে ইংৰাজী নৱবৰ্ষটো আজি উদযাপন বুলি ক'লে আচলতে উদযাপনেই কৰা হ'ব, কিন্তু বিশেষকৈ আমি কবিতাৰ এদিন আজি পাতিছোঁ। আমাৰ শুভেন দা আছে, আমাৰ প্ৰদীপ দা আছে, আমাৰ সঞ্জীৱ ভাই আছে, আৰু বন্ধুবোৰ আমাৰ লম্বিত আছে, আমাৰ ফুলেশ্বৰ দা আছে, আৰু আমাৰ সাংবাদিক বন্ধু নহয় আচলতে সাংবাদিক আমাৰ নিৰঞ্জন কাইদেউ আহি আছে। তাৰপিছত আৰু আমাৰ ভাতৃপ্ৰতিম আৰু এজন ৰিজু আহি আছে। মুঠতে আজি আমাৰ মানে কি আড্ডা হ'ব, খানা হ'ব, আৰু এটা সুন্দৰ পৰিৱেশ আপোনালোকে আমাৰ এই সঞ্জীৱ ভাই দেখা দিব বুলি ভাবিছোঁ। তো আজিলৈ মোৰ ফালৰ মানে সকলোৱে পুনৰ এবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তো সকলো দিনবোৰ সমৃদ্ধিশালী আৰু সুখৰ হওক। ধন্যবাদ 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 ধন্যবাদ। আজিৰ দিনটো আমি কেনেদৰে কটাম, আমাৰ পৰিকল্পনা সবিশেষ দেখা বন্ধুসকল। আপোনালোকে মুঠতে ভালকৈ থাকক, কুশলে থাকক। নতুন বছৰ যিহেতু আজি প্ৰথম দিন, নৱবৰ্ষৰ আজি প্ৰথমটো দিন, সকলোৰে জীৱন সুন্দৰ হওক, আনন্দময়ী হওক, সকলোৱে উপভোগ কৰক আজিৰ দিনটো। আমাৰ আৰু এজন আছে, জেগাডোখৰ মজা লাগিছে ন? ভাল লাগিছে, এবাৰ দেখাই দিব। এয়া লম্বিত দা কি আনিছে? এয়া মানে চাহ গৃহিণীয়ে দি পঠাইছে। হেপী নিউ ইয়েৰ। থেংক ইউ অকল চাহ দি পঠালে নেকি? লগত অৰ্ণামেণ্টছ আনিছে। অৰ্ণামেণ্টছটো আমাৰ গৌতমে আহিছে, হয় নি? ঐ গৌতম দা আৰু কি আনিছে বোলে? মানে যিটো জেগালৈ আমাক আনিলে সেইটো জেগাত মানে একাপ চাহ খাম নল'লে মানে দিগদাৰ হৈ যাব, দিগদাৰ হ'ব। মাইণ্ডটো সেইকাৰণে মানে অকণ চাহ খাম। এইটো মেৰিগ'ল্ড বৈ পঠাইছে নেকি? সেইটো গৌতমে নিজে আনিছে, তাৰ প্ৰডাকশ্যন। আজি কি দোকান বন্ধ আছিলে নেকি? হা এই চাহ খাবলৈকে ৰাইজে ফিকা চাহ অৰ্থডক্স দেই, অৰ্থডক্স আপোনালোকক দিছোঁ দেই। আমাৰ লগতে আপোনালোকে আনন্দ কৰিব বন্ধুসকল। আমি একদম অলপ বেহাৰীত আছো। তুমি মজা সঞ্জীৱ ঘৰলৈ নোপোৱা আগতে দেখিবা, গাড়ীখন চাবা একদম পথাৰ মাজত। গাড়ীখনলৈ ওলাই আহি ফোন কৰি দিবা, আমি এডোখৰ আগুৱাই লৈ আহিম কৰিবা। পাতিখন লৈ নাখাব দেই, আমাৰ বহিবলৈ চাবা। বিয়াত আছিলে ন পাতি ধৰি পুৰণিক বিদায় দিব। প্ৰদীপ দাই খুটনা বনাবলৈ ইয়াত ডাল কাটি আছে আজাৰ। এই গাড়ী লৈ আহিছিলে, খৰি লৈ ওলাইছিলে আৰু পিছফালে ঘৰাই শুকান খৰি দুমুঠিমান লৈ ভাল হ'ল। ঐ কেলা গাই মাছ পাইছে নেকি? চুঙা এয়া আমাৰ দিৰৈ নৈ। দিৰৈ নৈৰ ছবি। ফাঁচি পাতিলে নাহে।
মাছ উঠিব নে নুঠে চাই থাকক দেই ৰাইজ। সোমাইছে না? সোমাইছে হে? সেইখিনিতে আমি পিকনিক খাব লৈছোঁ। এই অলম বিদ্যা বহি আছে। আগলৈ গাড়ী থৈ পিনি আমি খোজকাঢ়ি আহিলোঁ আৰু সেইখিনিতে আমাৰ বাৰী, সেই যে জংঘল দেখিছে সেইখিনিতে আমাৰ বাৰীখন লাগি আছে। আৰু ইয়াত এটা নৈসৰ্গিক পৰিৱেশৰ মাজত আজি আমি প্ৰীতিৰ এসাঁজ খাব লৈছোঁ। আমি বন্ধুসকল খৰি লৈ আহিব লাগিছিলে, শুকান খৰি লৈ নোহোৱাৰ কাৰণে এতিয়া খৰি বিচাৰি আগলৈ গৈছোঁ। চাওঁচোন পাওঁ নে নাপাওঁ। ঘৰত যথেষ্ট খৰি আছে, কিন্তু প্ৰদীপ দাই নক'লে খৰি যোগাৰ কৰা হৈছে বুলি কোৱাৰ কাৰণে লৈ নাহিলোঁ। এতিয়া ইয়াত কেঁচা খৰিয়ে যিহেতু জ্বলালে গোটেই ধোঁৱাই থাকিব যে, সেই গতিকে খৰি বিচাৰি গৈছোঁ। খৰি নেপালোঁ নহয় বন্ধুসকল বেছি। কি হ'ব এতিয়া? কেঁচা খৰিকে জ্বলাই দিম নেকি? আৰু দুটামান আছিলে নহয় সেইটো। ইয়াত খেতি নহ'লে বা এয়া গোটেই পৰিৱেশটো এনেকুৱা। আমাৰ ঘৰৰ কাষতে লাগি থকা দিৰৈ নৈৰ পাৰত এটা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত শান্ত পৰিৱেশত আমি আজি এটা দিন উদযাপন কৰিব লৈছোঁ। আপোনালোকে চাই থাকিব। ভাগ লাগিলে গৌতম দা ভাগৰিলে বুলি কৈছে। চাওকচোন ৰাইজ কেনেকৈ হ'ব এনেকৈ, হয় নি? ডেইলি দৌৰে নেকি? ডেইলি দৌৰ মাৰে নেকি? অঁ, এখেত কষ্ট কৰা মানুহ দেখিলে গম পোৱা যায়। এইজন অহাৰ লগে লগে কামত লাগিলেই। কামত লাগি থকা হৈছে। আৰু এজন কোন? নতুন বছৰ আহি আছে। এইজন এইটো বিভাগত পাকৈত যেন লাগিছে। এখেত আহিয়ে পালে। বন্ধুসকল তেওঁ এতিয়া লাগিছে বুলি কৈছে। নাম অলপতে নাম কমাইছিলে, এইজনে কৰিছে আমাৰ সুভেন দা। এইজন কিন্তু বৰ কৰ্মী মানুহ দেই। এইজন আমাৰ আৰু এজন চলাই আনিলা। ইমান ঠাণ্ডা হৈ আছে, উকিয়া এটা মাৰি দিব লাগে। এতিয়া এনেকুৱা পৰ্ব চলি আছে।
নাই নহ'ব গম পাই নাই কেঁচা হৈ আছে বন্ধুসকল নৱবৰ্ষৰ প্ৰথম দিনটোত আজি আমি এনেধৰণে সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত হিৰৈ নৈৰ কাষতে এনেধৰণে আজি এটা দিন উদযাপন কৰিব লৈছোঁ আমাৰ সতীৰ্থসকল এনেধৰণে ব্যস্ত হৈ আছে নিজৰ নিজৰ মতে এনেধৰণে চব ব্যস্ত হৈ আছে লম্বিদা ইয়াত কি বনি আছে ভাত হৈছে নেকি ৰাইজে লম্বিদাই ভাত বনাই আছে এয়া আমাৰ মাজত আৰু এজন আমাৰ ভাতৃ আমাৰ জ্যেষ্ঠ ভাতৃ নিৰঞ্জন শইকীয়া দাদা আহি পালে কি ক'ব খুজিব আজি নৱবৰ্ষৰ প্ৰথমটো দিন যিহেতু ভিডিঅ' হৈ আছে হয় খুব সুন্দৰ লাগিছে আজি আটাইকে লগ পাইছোঁ এই দুই নৈৰ প্ৰকৃতিৰ মাজত দুই নদী পাৰ ভাল লাগিছে আৰু আহি আছে ভাল লগা সময় গতিকে আপোনালোকে অপেক্ষা কৰক ভাইটিসকল দেখাই যাব দেই ধন্যবাদ ধন্যবাদ আমি আজি নৱবৰ্ষৰ প্ৰথমটো দিন যিহেতু সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেধৰণে দুই নৈৰ কাষতে কোলাহল মুক্ত এটা পৰিৱেশত আজি আমি এই দিনটো উদযাপন কৰি আছোঁ তোলা দাদা চালাড বনাইছে নেকি এওঁলোক দুজন মোবাইল লৈ ব্যস্ত আছে শুভেন দা আৰু নিৰঞ্জন দা বাকীখিনি কৰিব মই আৰম্ভণি কৰিছোঁ শুভাৰম্ভ গৌতম দা বেছি দিয়া নেপেলাবা এইকেইটা দিয়াগে সন্দীপ এইফালে প্ৰদীপ দা হেৰি কি বুলি কয় বন্ধুসকল ইয়াত লোকেল কুকুৰা বনি আছে এই আমাৰ হেড ছাৰ হেতাখন দেখাই দিয়ক তেল নিগৰি আছে একেবাৰে এয়া এয়া এইজন আমাৰ লম্বিদাই বনাই আছে ৰিজাল্ট আমি পিছত খাই দিম দেই নম্বৰ আমি পিছত দিম গাই চক ধুনীয়া আছে বিলাহী অলপ দিম কিবা ক'ব নি এটা মোটামুটি আমাৰ প্ৰগ্ৰামটো ইতিমধ্যে 50% আগবাঢ়িছে 50% বাকী আছে এই লোকেল কুকুৰা সিজি আছে আৰু অলপ বাকী আছে ধনিয়া আৰু বিলাহী দিবলৈ বাকী আছে তাৰ পাছতে আমি আৰম্ভ কৰিব পাৰিম হয় গোটেই পৰিৱেশটো মই আকৌ এবাৰ দেখাই দিছোঁ ইয়াত বগৰী গছ এজোপা দেখিছোঁ বৰ ধুনীয়া বগৰী ধুনীয়াকৈ ডাল ভৰি ভৰি বগৰী লাগিছে কিন্তু খাবলৈ হোৱা নাই পকা নাই এতিয়া এয়া ডাল ভৰি ভৰি বগৰী লাগিছে কেনেকুৱা
চাওক আমাৰ খানা ৰেডি হ'ল গৌতম দা ৰিজু আৰু প্ৰদীপ দাই বিলাই আছে আমি বহিবলৈ মানে সাজু হৈছো সাজু হৈছো বহি আছো সুন্দৰ চালাড আছে ইয়াত সম্পূৰ্ণ নৈসৰ্গিক পৰিৱেশৰ মাজত শান্ত পৰিৱেশৰ মাজত কাষতে দিৰৈ বগৰী চাপৰি পৰিৱেশৰ মাজত আমি এনেধৰণে আজি দিনটো উদযাপন কৰি আছো কাষতে দিৰৈ বগৰী চাপৰি লাগি আছে যদিও তাত আজি ভৰি দিব নোৱাৰা এটা পৰিৱেশ হোৱাৰ বাবে আজি আমি ইয়াতে এনেধৰণে উদযাপন কৰিছো আজিৰ দিনটো ভিডিঅ' কৰিছিলো খানা কেনেকুৱা হৈছে আমাৰ লম্বিত শ্ৰীকৰ আৰু গৌতম চেতিয়া খুব সুন্দৰকে ৰান্ধিছে হয় হয় বৰ ধুনীয়াকে বিলাইছে গতিকে নতুন বছৰৰ প্ৰথম দিনতে সকলোকে শুভকামনা জনাইছো হয় হয় গোটেই বছৰটো ভালকে যাওক তাকে কামনা কৰিছো আজি নৱবৰ্ষৰ আজি প্ৰথমটো দিনতে আমি এনেধৰণে নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত আজিৰ দিনটো এনেধৰণে আমি উপভোগ কৰি আছো এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ কাষত সুভেন দা আছে সুভেন দা খানা ঠিকে আছে লমিতা এইফালে চাই দিয়ক এবাৰ এয়া বন্ধুসকল আমাৰ লম্বিত দা প্ৰদীপ দা এই চুকত আছে আমাৰ প্ৰদীপ বৰুৱাৰ কবিতা অলপ পিছতে শুনিম অলপ পিছতে আমি প্ৰদীপ দা হেপী নিউ ইয়েৰ অলপ পিছতে আমি প্ৰদীপ দাৰ সুবেন দাৰ কবিতা শুনিম এয়া গৌতম দা আছে গৌতম দা এবাৰ চাই দিয়ক হেপী নিউ ইয়েৰ এইফালে আমাৰ ৰিজু আছে আমাৰ ভাতৃ হেপী নিউ ইয়েৰ ৰিজু হেপী নিউ ইয়েৰ কোৱা এয়া আমি এনেধৰণে আজিৰ দিনটো উপভোগ কৰি আছো এয়া আমাৰ মামা খাওক বন্ধুসকল শেষলৈকে ভিডিঅ'টো চাব দেই হেপী নিউ ইয়েৰ বন্ধুসকল সুবেন দাই কবিতা এটা পাঠ কৰিব শুনিব দেই শুনিছে আছে লৈ নাহিলো আকৌ মানুহৰ শ্ৰমে গঢ়া ধুনীয়া পৃথিৱীখনি কি ৰোগত আজি আক্ৰান্ত আজি ঠিক আছে মোৰ এজন প্ৰিয় কবি যোগেন তাইত ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে গতিকে তেখেতক স্মৰণ কৰি মই তেখেতৰ এটা কবিতা পাঠ কৰিব লৈছোঁ কবিতাৰ নাম অনুৰোধ এদিন থাকিলা যেতিয়া আৰু এদিন থাকিলে কেনে হয় কাইলৈ আমি মানুহৰ মৰমৰ পৰা বঞ্চিত নীলা নদীখনৰ পাৰত ফুৰিবলৈ যাম কাইলৈ ৰাতি আকৌ আপঙৰ উৰ্বৰ মেল এটা আয়োজন কৰিম দিয়া কি ক'লে খুব জৰুৰী হ'ব দিয়ক এদিনৰ জৰুৰী বিয়োগ কৰি এদিনৰ সোণালী সান্নিধ্য যোগ দিয়ক আৰু এদিন থাকিলে কি খাব কি গাব কি শুনিব মই নাজানো যদিও আপোনাৰ প্ৰিয়তৰ সকলো বিষয় সকলো আহাৰ যোগাবলৈ চেষ্টাৰ ত্ৰুটি নকৰিম যোৱাৰ কথা নোলাব আৰু এদিন থাকিলে কেনে হয় এদিনৰ বাবে আপোনাৰ ল'ৰাটোক স্কুলৰ পৰা ঘৰলৈ নানিলেও আৰু এটা ওলাব
এদিনৰ বাবে আপুনি অফিচ নকৰিলেও আপোনাৰ বছে আপোনাক মঞ্জুৰ কৰিব, কাৰণ আপোনাৰ সততাৰ সুগন্ধই গোটেই ডিপাৰ্টমেণ্ট মসৃণ কৰি ৰাখিছে। আৰু এদিন থাকক দিয়ক। এই যে আপুনি এদিনৰ বাবে অতিথি হৈ মোৰ চাংঘৰত উঠিলেহি, এদিনৰ ভিতৰতে চাওক কেনেকৈ পুৰত হৈ আহিল মোৰ খৰালিৰ নৈখনৰ দৰে চপ্লশ্ৰুতৰ মুখমণ্ডল। এদিনৰ ভিতৰতে কেনেকৈ অপূৰ্ব সংগীতময়তাই চানিত পেলাইছে মোৰ পঢ়া কোঠা ৰন্ধনশাল। চাওক আপোনাৰ অবিচ্ছেদ্য সংস্ৰৱত অনিৰ্দিষ্ট অনাবৃষ্টিয়ে দহিনীয়া শস্যৰ বীজবোৰ কেনেকৈ খোলা ভাঙি উত্থিত হৈছে। আনকি মোৰ বাইকখনলৈ মন কৰক, তাৰ কলিজাত জমা হোৱা অজস্ৰ কফ উকালি আপোনাৰ সংগত মৃদু শব্দেৰে কেনেকৈ সতেজ হৈ উঠিছে। ধন্যবাদ। খুব সুন্দৰ, খুব সুন্দৰ। বন্ধুসকল, আপোনালোকে শুনি কেনে পালে জনাব দেই। বন্ধুসকল, সুভেন দা অসমৰ এগৰাকী জনপ্ৰিয় কবি। সুভেন দাৰ ইতিমধ্যে 2খন কাব্য পুথি প্ৰকাশ পাইছে, 3খন ন সুভেন দা? নাম মোক কৈ দিয়কচোন। 4খনেই হৈছে। চিকুণ মাটিৰ কলহ, হয়, পঞ্চ আঙুলিৰ কাব্য, ভূপেন হাজৰিকাৰ নিৰ্বাচিত কবিতা নবীন বুঢ়াগোহাঁই সম্পাদনা কৰিছিলে, আৰু এখন ভাল পোৱাৰ শিবিৰত। ইতিমধ্যে বন্ধুসকল ক্ষমা কৰিব, মই 2খন ক'লোঁ, এই 4খন ন, আৰু এখন প্ৰকাশ হ'বলৈ গৈ আছে। হয়, এইবছৰ অহা 25 বৰ্ষতে আমি এখন পাঠ্য সমাজৰ বাবে উন্মোচন কৰিম। হয় হয়, গতিকে তাৰ নাম হ'ব খোলাৰ ভিতৰৰ খোলাখন। হয় হয় বন্ধুসকল, ইতিমধ্যে খুব ভাল খবৰ আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। এটা নতুন খবৰ আমি উদ্ঘাটন কৰিলোঁ সুভেন দাৰ পৰা। এই 25 বৰ্ষতেই তেখেতৰ আৰু এখন নতুন কাব্যপুথি সংকলন এখন প্ৰকাশ কৰোঁ বুলি আমি গম পাইছোঁ, তেখেতে জনাইছে আমাক। খোলাৰ ভিতৰৰ খোলাখন। হয় হয়, ভাল লাগিছে আপোনাৰ কাব্যপাঠ। আৰু এটি কবিতা আমি শুনা হ'লে ধন্য হ'লোহেঁতেন। নিশ্চয় আৰু এটি কবিতা শুনাওক, ৰাইজে শুনি ভাল পাব। হয় হয়, তেখেতৰ পৰা আমি শুনিম। মই পুনৰ যোগেন টাইডৰ এটা কবিতা আকৌ পাঠ কৰিবলৈ লৈছোঁ। তোমাৰ ধানবোৰ ৰ'দে সুহুৰিয়াই চৰাই চিকুটি ঐন্যতমে হিয়া উজাৰি নোৱাৰে ভাঙিব অভিমান এই তেজৰ ধানবোৰৰ। তোমাৰ চুলিৰ অৰণ্য ভাঙি তোমাৰ গালৰ তীৰ বীৰ নিমখ বাকি মৃতপ্ৰায় অলৈখ্য ঐন্যতম তোমাৰ বিচনাত শুৱাই তিল তিলকৈ গঢ়ি তুলিলা ধানৰ উদ্যান। তোমাক ধন্যবাদেৰে আপ্যায়িত কৰাটো বাদেই বৰঞ্চ তোমাৰ ওপৰত নাৰাজ সিহঁত দিন ৰাতি। সোৱণশিৰেও আলেঙে আলেঙে শুনি আছিল, চাই আছিল ধানবোৰৰ দাবীকুৰ হাল। মেঘৰ সতে থকা মোৰ পুৰণি বন্ধুত্বৰ বাবে মোৰ প্ৰচুৰ প্ৰাৰ্থনাত বৰষুণেও ইগাঁও সিগাঁও নগৰ মহানগৰ চাপৰি মহখুটি লক্ষ্মীঘুলি বেকি ঘনাহুটিত কিছুদিন ফুৰি কিছু গানৰ কলি চুহি চুহি অজস্ৰ গছৰ উশাহেৰে সুস্থনা নাৰীৰ আচলেৰে চুচৰি সোমাই আহিল ধানৰ উত্তপ্ত সাম্ৰাজ্যত। বৰষুণৰ বতাহী স্পৰ্শত ধানৰ অভিমান ভাঙিলে, মেঘৰ মোহিনী মাদলত নিৰ্মম সোৱণশিৰিয়ে মেলি দিলে তাৰ নীলা নীলা কেশ। প্ৰথমে মুকুতা পিন্ধালে ধানক বৰষুণে, ধানৰ পতাত কুটকুটালে সুৰ সুৰালে সোৱণশিৰিয়ে, জুনুকা পিন্ধালে গলপতা পিন্ধালে বনৰীয়া সাজ। এদেও দুদেও কৈ পিন্ধাই সজাই শেষত সকলো শেষ। বৰষুণে ডুবালে ধান ডুবালে সোৱণশিৰিয়ে, ধান ডুবিলে মোৰ নাযায় নুফুৱাই। অজস্ৰ মুদ্ৰাৰে হাহাকাৰ কৰি উঠে মোৰ মুখ হাত। ধান ডুবিলে কবিতাৰ ঘৰৰ পৰা হুৰুংকৈ উৰি যায় সৰু চৰাই। খুব সুন্দৰ, খুব সুন্দৰ, খুব সুন্দৰ। চিকুণ মাটিৰ কলহৰ কবি শ্ৰদ্ধাৰ সুভেন দালৈ আমি শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। আপোনাৰ সৃষ্টিশীল চেতনা আৰু সুদূৰ প্ৰসাৰী হওক। আমি ধন্যবাদ সুভেন দা। আমি ইয়াৰ লগে লগে এতিয়া আমি প্ৰদীপ দাৰ কাষলৈ আহিছোঁ। প্ৰদীপ দা, বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব দেই। আমি এনেধৰণে আজিৰ দিনটো উদযাপন কৰি আছোঁ। আমাৰ লগত আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃসকল আছে। মোৰ এয়া কনিষ্ঠ ভাতৃ ৰিজুও আছে। নমস্কাৰ। প্ৰদীপ দা, বন্ধুসকল, এতিয়া প্ৰদীপ দাই
এটি কবিতা পাঠ কৰি শুনাব আপোনালোকক মই প্ৰদীপদাৰ ওচৰলৈ আহিছোঁ সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ছুটি ছুটি দুটামান কবিতা পাঠ কৰি দিছোঁ প্ৰেমৰ কবিতা হয় কাৰ কথা লিখিলা মইতো নাছিলোঁ তেতিয়া কাৰ কথা লিখিলা মইতো নাছিলোঁ তেতিয়া ইমানতে শেষ নে ইমানতে শেষ হৈছে আৰু এটা পাঠ কৰি দিছোঁ বন্ধুসকল এখেতে ছুটি কবিতা লিখি মৰাণত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এখেতে মই আগতেও কৈছোঁ খুব কম কথাই এখেতে বহু কথা কয় এখেত মানুহজনে এনেকুৱা তাৰ আচলতে কম কথাৰ কথাবোৰ ক'বলৈ বিচাৰোঁ হয় আৰু এটা প্ৰেমৰ কবিতা পাঠ কৰিছোঁ হয় আৰম্ভ কৰোঁ হাতখন দিয়া হাতত খামুচি ধৰোঁ ৰৈ নাথাকিবা গৈ থকাৰ বাট বহু দূৰ খুব সুন্দৰ ককাইদেউ এই কবিতাটো আৰু এবাৰ কৈ দিয়ক ভাল লাগিলে হাতখন দিয়া হাতত খামুচি ধৰোঁ ৰৈ নাথাকিবা গৈ থকাৰ বাট বহু দূৰ সুন্দৰ অতি সুন্দৰ শেষত অন্য এটা কবিতা পাঠ কৰি দিছোঁ শুনক আৰম্ভ কৰি দিয়ক খেতি যিহেতু আমি এতিয়া দিৰপাৰাত বহি আছোঁ চাৰিওফালে আমাৰ এতিয়া পৰিৱেশটো খেতিৰ যিটো ধান খেতি শেষ হৈছে নৰাবোৰ এতিয়া আছে গতিকে খেতি বিষয়ে কবিতা এটা পাঠ কৰিছোঁ আপুনি কৈ থাকক মই গোটেই পৰিৱেশটো এবাৰ দেখাই দিওঁ আৰম্ভ কৰক আপুনি খেতি মাটি কাটি শিল ভাঙি পানী বান্ধি মই মোক গজাওঁ ককাইদেউ আপুনি কৈ থাকক মই এবাৰ গোটেই পৰিৱেশটো দেখাই কবিতাটো শেষ হ'ল শেষেই নেকি বন্ধুসকল শুনিলে নহয় আপোনালোকে শেষেই এওঁ এনেধৰণৰ দুলাইন এলাইন কবিতা ছুটি কবিতাৰে ইতিহাস সৃষ্টি কৰা এগৰাকী মৰাণৰ জনপ্ৰিয় কবি প্ৰদীপ বৰুৱা ককাইদেউ নৱবৰ্ষৰ প্ৰাকখনত আমি আপোনালোকক ভাল খবৰ এটা দিওঁ এওঁ সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় জিলা সমিতি চৰাইদেউ জিলা কবি সন্মিলনৰ গুৰু দায়িত্ব তেওঁ লাভ কৰিছে নৱনিৰ্বাচিত সম্পাদক হয় আমাৰ শ্ৰদ্ধাৰ প্ৰদীপ বৰুৱা ককাইদেউ আপোনাক আন্তৰিক শুভকামনা জনাইছোঁ ধন্যবাদ সঞ্জীৱ হয় কিবা ক'ব অসমৰ ৰাইজক আপুনি কিবা ক'ব খুজিবনে আচলতে আমি কবিতাৰ লগত জড়িত আৰু কবিতাৰ হকে কাম কৰি আছোঁ চৰাইদেউ জিলা সমিতিৰ সদৌ অসম কবি সন্মিলনৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদকত্ব এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে আশা কৰিছোঁ আপোনালোকৰ সহযোগত কবিসকলৰ সহযোগত চৰাইদেউৰ যিহেতু এটা পিছপৰা জিলা এই জিলাখনৰ যিমান কাব্য প্ৰতিভা আছে এই প্ৰতিভাসমূহক উপযুক্তভাৱে আমি আগবঢ়াই নিবৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰিম আৰু সকলো সহযোগিতা কামনা কৰিছোঁ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ প্ৰদীপদা বহুতে আমি অভিযোগ কৰা শুনো কবিতা জনমুখী হোৱা নাই বা তেনেধৰণৰ অভিযোগ আমি প্ৰায় শুনিবলৈ পাওঁ এই ক্ষেত্ৰত আপোনালোকে বিশেষ কিবা পদক্ষেপ ল'ব নাই আচলতে অভিযোগটোৱে মানে অবান্তৰ অভিযোগ হয় কাৰণ আপোনালোকে দেখিব প্ৰতিদিনেই সামাজিক মাধ্যমত বা বাতৰি কাকত টিভি বিভিন্ন মাধ্যমত প্ৰতিদিনে শ কবিতা প্ৰকাশ পাইছে আৰু অসমৰ বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষতে বেছি সংখ্যক সাহিত্য চৰ্চাকাৰীয়ে প্ৰথম কবিতা লিখে গতিকে কবিতাৰ চৰ্চা হৈ আছে তাৰ মাজতে কিছুমান ভাল কবিতা আছে কিছুমান হয়তো উন্নত হোৱা নাই এইখিনিয়ে নতুন প্ৰতিভাই কবিতা চৰ্চা কৰি আছে এনেধৰণে কবিতাৰ যিটো যাত্ৰা অসমৰ কাব্যিক যাত্ৰা এইটো চলি আছে আৰু আপোনালোকে মন কৰিব এই আৰু কেইটামান দিন আগতে আমাৰ শ্ৰদ্ধাৰ এই সমিতাতী ডাঙৰীয়াই ইতিমধ্যে সাহিত্য একাডেমীৰ দ্বাৰা এটা পুৰস্কাৰ লাভ কৰিছে ইতিমধ্যে বঁটা লাভ কৰিছে এইটো অসমীয়া কাব্য সাহিত্যৰ কাৰণে খুব আশাৰ বতৰা এইটোৱে প্ৰমাণ কৰে যে আচলতে আমাৰ কাব্য চৰ্চা অসমীয়া কাব্য চৰ্চা আচলতে যথেষ্ট ওপৰ চৰ্চা হৈ আছে আৰু ইয়াত আমিও বা বিভিন্ন ধৰণে আমাৰ কবিসকলে ইয়াত অৰিহণা যোগাই আছে আৰু 2 বছৰ আগতে আমাৰ নীলমণি ফুকন ডাঙৰীয়াও ইতিমধ্যে আমাৰ জ্ঞানপীঠৰ দৰে এটা সৰ্বভাৰতীয় যিটো শ্ৰেষ্ঠ কাব্য বঁটা বা শ্ৰেষ্ঠ সাহিত্য বঁটা সেইটো লাভ কৰিছে গতিকে অসমীয়া সাহিত্য আজি অসমীয়া কাব্য সাহিত্য এটা ভাৰতৰ বুলিয়ে নহয় গোটেই পৃথিৱীৰ ভিতৰতে এটা বহুত উচ্চ খাপৰ কাব্য চৰ্চা হৈ আছে আৰু বহুত কবিয়ে ভাল কবি আছে কোনোবাই হয়তো ভিতৰত আছে কোনোবাই বাহিৰত আছে তাৰপৰা প্ৰকাশ হৈছে কোনোবাই ওলাই অহা নাই
কিন্তু এদিন নহ'লে এদিন আমাৰ অসমীয়া কাব্য সাহিত্য আৰু ভৱিষ্যত কিন্তু বহুত ধুনীয়া আছে, বহুত ভাল আছে। আৰু আমি আশা কৰিছোঁ নতুন প্ৰজন্মই আৰু ভাল ভাল কবিতা লিখক আৰু অসমীয়া কাব্য সাহিত্যক আৰু শক্তিশালী কৰক, তাকে আশা কৰিছোঁ। কথা কৈছে। ধন্যবাদ ধন্যবাদ প্ৰদীপ। আমাৰ মাজত আজি যিটো ধৰি লওক এই এনে এটা অনুষ্ঠানত আচলতে মই নিজে ভাগ ল'বলৈ পাই খুব আনন্দিত অনুভৱ কৰিছোঁ। বিশেষকৈ চাওক, আপোনালোকে গম পাইছে কবি সুমেন হাজৰিকা আছে, আমাৰ আচলতে কবি প্ৰদীপ বৰুৱা আছে, আৰু আমাৰ বিশেষ কেইজন বন্ধু আছে, অগ্ৰজ আছে। আৰু আজি এনে এটা বিশেষ দিনত আচলতে মই কবিতা এটা পাঠ কৰিম। কওক কওক যোগেন। তো যোগেন তাত বৰ্তমান আমাৰ মাজত নাই। তো তেখেত কবিতা ভাল পোৱা প্ৰতিজন অসমীয়া মানুহৰ বুকুৰ মাজত তেখেত জীয়াই থাকিব মানুহ থকালৈকে আৰু অনন্ত কাললৈ। তো তেখেতৰ স্মৃতিত আজি আচলতে মই এই অকস্মাতিক কিতাপখন সুমেন হাজৰিকা বাইদেউ তেখেতে লৈ আহিছিলে। তো মই প্ৰথমতে তেখেতৰ স্মৃতিতে আজি কবিতা এটা পাঠ কৰিছোঁ। বিশেষকৈ আজিৰ দিনটো আৰু কবিতাৰ নামতে উৎসৰ্গিত বুলি ক'লেও বেয়া নহয়। আমি কবিতাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। তো কবিতাৰ যিটো শিৰোনাম মৃত্যুৰ দৰে এটা অক্ষয় সত্যই মাজে মাজে ভবাই তোলে মৃত্যুৱে। তথাপি অলক্ষিতে শৰীৰত বগোৱা কুমজেলুকুৱাৰ দৰে জোকাৰি পেলাও মৃত্যুৱে কাক ভাল নাপায়? পুষ্টিহীনতাই কাবু কৰা শিশু, তাৰ প্ৰিয় খাদ্য আৰু গৌৰৱ। কোটৰত ছটফটাই থকা অস্থিৰ চকু আৰু বুকুৰ অন্ধকাৰ, কোঠাৰ গজালত ফুলা ঘড়ীৰ বেটাৰী ঘুকুটিয়াই আনিবলৈ সি সদা উদ্যত। কি হ'ব পাৰে বাৰু তাৰ প্ৰিয় বাসস্থান? চুৰিৰ ভোকাটোৰ শৃংগ অথবা দৰদী স্তন, অৰ্থ চিৎকাৰ আৰু অগ্নিখণ্ডৰে উপচা মৌলবাদীৰ মগজু, অথবা অনাবৃষ্টিৰ বিশাল বিজয়। তুমি নিসংকোচে নিশেষ কৰি আছা শীতলতম পানী আৰু হৃদয় উন্মাদ গানৰ বাবে বিখ্যাত নদীখনৰ বুকুৰ পৰা নিষ্ঠুৰভাৱে কাঢ়ি আনিছা প্ৰেমৰ সতেজ সংলাপ, জন্মত অগ্ৰণী নাওবোৰ। যদি তুমি অহংকাৰত ফুলি আছা, যদি তুমি নিশ্চয়তাত উপঙি আছা, তোমাৰ বাবেই মই পাহৰিম অভিজাত উদ্ভিদ আৰু নৱাগত শস্যক অভ্যৰ্থনাৰ বাবে ব্যাকুল মাটিৰ আবেদন। যদি তুমি ভাবিছা তোমাৰ উপস্থিতিত মই শিহৰি উঠিম আৰু ঘন জংঘললৈ খেদি দিম মৰমৰ ছাগলীবোৰ, দিগন্তজোৰা বালিচৰৰ শুভ্ৰতাক প্ৰণাম নকৰিম, ভুল হ'ব। তুমি যদি প্ৰেম বিৰোধীৰ দৰে ভাবি আছা, তোমাৰ বাবেই মই পাহৰিম সেউজীয়া আৰু হালধীয়া বৰ্ণত সাঁতুৰিব খোজা শ্ৰদ্ধাৰ খেতিয়কৰ উদ্দাম ঘাম। ভুল কৰা হ'বনে? স্তম্ভৰ দৰে সুস্থিৰ গৰ্বী তোমাৰ বাবেই পাহৰিম, তোমাৰ বাবে হ্ৰাস কৰিম হাজাৰ উদাস্তৰ উঠত যোগ দিয়া চুমাৰ। ধন্যবাদ 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 গৌতম দা। আমাৰ থুলেশ্বৰ দা ক'ত গ'ল? থুলেশ্বৰ দা কি ক'ব? এয়া থুলেশ্বৰ দা আছে, থুলেশ্বৰ দাক বহুত দিনৰ মূৰত লগ পাইছোঁ। থুলেশ্বৰ দা থুলেশ্বৰ দা আজি 2025 চনৰ 1 জানুৱাৰী দিনাখন নামটো শুদ্ধ হৈছে, ইয়াৰ বাবে মই ধন্য মানিছোঁ। ক্ষমা কৰিব বন্ধুসকল, এইজন ভাতৃক মই আজি 2010 চনৰ পৰা আজিলৈকে মই থুলেশ্বৰ দা বুলি জানো, আজিহে নতুন এটা নাম উদ্ঘাটন কৰিলো, থুলেশ্বৰ দা। থুলেশ্বৰ কওক। মইনো কি কৰিম? হয়, এতিয়া এনেকুৱা হৈছে, আমি আজি আমাৰ নৱবৰ্ষৰ প্ৰথম পহিলা দিনটোতে মই এটা মানে কি হৈছে, মই একচুৱেলি কবি নহয়, কিন্তু এটা মানে এনেই জাষ্ট দেখিবলৈ কাৰণে এটা জাষ্ট প্ৰয়াস এটা কৰিছোঁ। সেইটোৱে মই আপোনালোকক মানে পাঠ কৰি দিম, আপোনালোকে শুনিব, জনাব। এতিয়া ৰাইজে বিচাৰ কৰিব বন্ধুসকল, এতিয়া আমিনো কি ক'ম, হয়নে বাইদেউ? এতিয়া ৰাইজে ভাল পালেও বেয়া পালেও ৰাইজে জনাব আমাক, আমাৰ বিচাৰক তেওঁলোকেই, নে কি কয়? ৰাইজ শুনি জনাব দেই।
আৰু কবিতাটো নিশ্চয় একেবাৰে এটা অতি সাধাৰণ কবিতা আৰু কবিতাটোৰ শিৰোনাম হৈছে আৰম্ভ কৰি দিয়ক এজনী গান গোৱা চৰাই হয় এজনী চৰাই এটা গান গাইছিল বহুদিন বহুতৰে উঠত বাজি আছিল সেই গানৰ সুৰ এতিয়াও শুনো বহুতৰ মুখে মুখে সেই গানেৰে বোলাই যায় জীয়া কবিতাৰ আলয় তাইৰ অবাঞ্ছিত বিননিত বুকু বিন্ধি যায় ফুলৰ দৰে ৱাও কেতিয়াবা চত মাহৰ ভৰ দুপৰত কেতিয়াবা শেষ নিশা প্ৰহৰত বাজি উঠে সেই গান যি গান আমাৰ হৃদয়ত বাজি থকা গান এজনী চৰাই এটা গান গাইছিল বহুদিন বহুতৰে উঠত বাজি আছিল সেই গান যদিও মই বহু বছৰ ধৰি গান গাব পৰা নাই সেই গান ঋতুৱে নদীয়ে ৰং হলাই গায় সেই গান জিৰণি লৈ শান্তিৰে টোপনি যাম মই তুমি গাই যোৱা সেই গানত অথবা তুমি লিখি থৈ যোৱা সেই ডায়েৰীত তোমাৰ প্ৰতিটো গানত মন গ'লেই মই নতুনকৈ সুৰ ঢালি উঠত তুলি ল'ব পাৰোঁ তোমাৰ সেই প্ৰেম আৰু বিননিৰ গান খুব সুন্দৰ বনকল আপোনালোকে অনুষ্ঠানটো কেনে পাইছে জনাব আমি শেষৰলৈকে দেখাই যাম আজি গোটেই দিনটো আমি কেনেধৰণে উদযাপন কৰিলোঁ জনাব দেই ৰিজু কিবা কোৱা নেকি ৰিজু শেষত কিবা এটা কোৱা কবিতাৰ পাঠ কৰিব বন্ধুসকল ময়ো গান এটা গাম এই নতুন বছৰৰ প্ৰাকক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এই বছৰ সকলোৰে ভাল হওক আৰু ইয়াত যোগেন টাইট দৰে কবিতা আচলতে আমি জীৱনৰ ওচৰত থকা হ'লে ইমানবোৰ সুখ স্তম্ভ ৰাতি ৰাতি বাঢ়ি নাহিলেহেঁতেন চানি নেপেলালেহেঁতেন তোমাৰ হৃদয়ৰ সেউজীয়া অঞ্চল মই যে তোমাক ভাল পাওঁ বুলি কওঁ মানুহক ভাল পাওঁ বুলি কওঁ সেইবোৰত আচলতে বজাৰৰ গোন্ধ এটা অহৰহ বগাই থাকে ভালপোৱা হৃদয়ৰ উৰ্বৰতম মাটিৰ পৰা গজি উঠা চোকা আবেগৰ লতা হোৱা উচিত আছিল যি দ্ৰুতভাৱে বগাই আহি চেপি ধৰে তোমাৰ শুষ্ক ওঠ যি স্পৰ্শ কৰিলেই সংকুচিত হয় উদ্বেগৰ সমগ্ৰ ঢৌ আশংকা আৰু হিংসাৰ কীটে কোটি কোটি ভগ্নাংশ প্ৰায় ভালপোৱা আচলতে তোমাৰ উদ্যোগলৰ মাজেৰে বৰ কষ্টকৰভাৱে ওলাই অহা যন্ত্ৰণা আৰু উৎসৱৰ সন্তুলনহীনতাই অপ্ৰিয় কৰি তোলা জীৱনক আহা পান কৰোঁ যেনেকৈ দীৰ্ঘ জলাভাৱৰ পিছত অহা সুন্দৰী বৃষ্টিৰ বীৰ্য মাটিয়ে পান কৰি নিজেই হৈ পৰে স্বনামধন্য ধন্যবাদ আন্তৰিক ধন্যবাদ জনালোঁ ভাই খুব ভাল লাগিলে ধন্যবাদ জনাইছোঁ বন্ধুসকল মই এতিয়া আমাৰ বন্ধুবৰ্গৰ লম্বিতাক দিয়া কবিতা এটা পাঠ কৰিব কবিতানো কি মানে গোটেইখন কবি মানে গোটেইখন শুনি থাকোতে মনলৈ এটা মানে বাক্য আহিল যেনেকে প্ৰদীপ এটা ছুটি মানে কবিতা পাঠৰ কাৰণে মানে বিশেষজ্ঞ এই তেনেকে মোৰ এটা কবিতা মানে পংক্তি এটাই কৈছো পংক্তি বুলিয়ে কৈছো কবিতাটো একদম ছুটি দুখাৰী বাক্য আছে মৃত্যুনো কি এডাল কাঠ নদীত ভাঙি অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ বন্ধুসকল বন্ধুসকল আমাৰ আটাইকেইজন জ্যেষ্ঠ ভাতৃসকলে কবিতা পাঠ কৰাৰ পিছত মই নিজে লিখা নিজে সুৰ কৰা এটি গীত আপোনালোকক শুনাব বিচাৰিছোঁ আপোনালোকে কেনে পায় জনাব মায়া মই নিজে আজিৰ পৰা প্ৰায় 4-5 বছৰ আগতে এই গীতটি লিখা সুৰ কৰা এধাৰ নিখাৰেক মায়া তুমি এধাৰ নিখাৰেক ধুনীয়া ছবি এধাৰ নিখাৰেক মায়া তুমি এধাৰ নিখাৰেক ধুনীয়া ছবি তোমাক দেখি মোৰ মন হাবিয়াক
তোমাক দেখি মোৰ সঘন উশাহ তুমি এক মায়া মায়া মাথো মায়া তুমি এক মায়া ও মায়া মাথো মায়া ৰঙীন নিশাৰ ৰজনী তুমি গভীৰ নিশাৰ কামিনী তুমি ৰঙীন নিশাৰ ৰজনী তুমি গভীৰ নিশাৰ কামিনী তুমি তুমি এক মায়া ও মায়া মাথো মায়া তুমি এক মায়া ও মায়া মাথো মায়া বাৰে বাৰে ভৰা দিয়া বাৰে বাৰে ভৰা দিয়া দুচকুত আৰে আৰে সপোন ৰঙেৰে ৰঙীন নিশাৰ ৰজনী তুমি গভীৰ নিশাৰ কামিনী তুমি ৰঙীন নিশাৰ ৰজনী তুমি গভীৰ নিশাৰ কামিনী তুমি তুমি এক মায়া মায়া মাথো মায়া তুমি এক মায়া মায়া মাথো মায়া তুমি এক মায়া মায়া মাথো মায়া বঢ়িয়া বঢ়িয়া তুমি এক মায়া মায়া মাথো মায়া তুমি এক মায়া মায়া মাথো মায়া তুমি এক মায়া মায়া মাথো মায়া বন্ধুসকল এতিয়া আমাৰ মাজত নিৰঞ্জন শইকীয়া দাদা আছে আমাৰ প্ৰিয় ভাতৃ জ্যেষ্ঠ ভাতৃ তেখেতে এটি কবিতা পাঠ কৰিব কমাই হয় আজি আচলতে যোগেন টাইড স্পেচিয়েল চলি আছে সদ্যপ্ৰাত যোগেন প্ৰাইডক আমি আজি এই শুভক্ষণত নতুন বছৰ শুভক্ষণত তেখেতক গভীৰ শ্ৰদ্ধাৰে ভৰিছোঁ আৰু তেখেতক শ্ৰদ্ধা জনাই মই তেখেতৰ এটা জনপ্ৰিয় কবিতা আপম পৰিৱেশৰ লগত খাপ খুৱাই কবিতাটো পাঠ কৰিবলৈ লৈছোঁ তোমাৰ যৌৱন প্ৰাপ্তিৰ বাবে আয়ে সংগ্ৰহ কৰে ভগ্ন স্বাস্থ্যৰ অৰণ্যৰ পৰা সকলো উদ্ভিদ হাতৰ তলুৱাৰ সমগ্ৰ বিশ্বাস আৰু চেনেহ সানি তোমাৰ কোমলীয়া শৰীৰ বন্দী কৰে মাটিৰ কলহৰ গৰ্ভত পিতৃপুৰুষৰ সেউজীয়া সোঁৱৰণিত আয়ে মোৰ উঠত আপঙৰ সুৰ ফুটি এটা গুজি দিয়াৰ লগে লগে পাদুষৰ হৃদয়ত প্ৰৱেশ কৰিবলৈ হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে মানুহক ভাল পাবলৈ শিকিলোঁ ভাল পাবলৈ শিকাৰ লগে লগে অত্যাচাৰৰ বিৰুদ্ধে সৰব হ'বলৈ শিকিলোঁ প্ৰতিবাদ কৰি কৰি প্ৰতিবাদ নকৰাকৈ ৰাতিবোৰক সুখেৰে যাপন কৰিবলৈ এই যে জোৰ জুলুমৰ বিপক্ষে তুমি মোৰ চকুৰ পথাৰত ৰুই দিলা কিছু সোণাল চাৱনী আৰু মোক অহৰহ নিৰুদ্দেশ কৰি ৰাখিছা ইয়াৰ বাবে প্ৰথমতে মোৰ আই দ্বিতীয়তে তুমি আপং তুমি ধন্যবাদৰ যোগ্য মই কিয় কৃতজ্ঞ নহম তোমাৰ ওচৰত চোৱা তোমাৰ সান্নিধ্যত দুখৰ দুগ্ধ শিল্পই কেনেকৈ সাৰ পাই উঠিছে তোমাৰ সান্নিধ্যত কেনেকৈ নিৰ্মাণ হৈ আহিছে বন্ধুত্বৰ স্থায়ী দলং এই দলঙেদি পাৰ হৈ মই ৰচনা কৰোঁ প্ৰেম বিস্তাৰৰ সকলো আঁচনি মোৰ কাৰণে তুমি দলং সাজিছা শোকৰ সকলো চামনি মুখৰ পৰাই মাজি দিছা তোমাক গ্লৰিফাই নকৰি মই কাক কৰিম গোপন দুৰ্ঘটনাৰ মকৰা জালেৰে যি কোঠা ইমান দিন আৱৰি আছিল সকলো গোপন ইচ্ছা সকলো এটা খিৰিকীৰ দাবীত ইমান দিন ছটফটাই আছিল তুমি যে খুব উদাৰ হৈ মোৰ কোঠাত খিৰিকী সাজি তোমাক মহিমামণ্ডিত নকৰি কাক কৰিম ধন্যবাদ তেখেতে কয় শেষ হ'ল নে শেষ হ'ল খুব সুন্দৰ খুব সুন্দৰ খুব এইটো ভাল লাগি আছিলে মই আচলতে কবিতাৰ মাজত ডুবি গ'লোঁ আৰু এটা কবিতা শুনাই দিওঁ তেখেতৰ আৰু এটা খুব জনপ্ৰিয় কবিতা খেতিয়ক হয় আমি যিহেতু খেতি বাতিৰ সৈতে জড়িত গতিকে মই কবিতাটো এই মুহূৰ্তত পাছ কৰি দিছোঁ মাটিৰ গোন্ধতকৈ প্ৰিয়তৰ হৈ উঠিছে ঘামৰ গোন্ধ অনষ্ট শ্ৰমে তোমাৰ তেজ আৰু হীৰাৰ সকলো স্বাভাৱিকতা ভাঙি যি ঘামে উদযাপন কৰে তোমাৰ শৰীৰৰ পৃষ্ঠা মোৰ খুব ভাল লাগে সেই ঘাম ৰাখি
তোমাৰ ঘামৰ গোন্ধতকৈ মোৰ ভাল লাগি আহিছে তোমাৰ চোলাৰ গোন্ধ। তুমি যেতিয়া শস্যৰ উদ্দাউল উদ্যান চাবলৈ শস্য ক্ষেত্ৰৰ মাজেৰে আনন্দত আহা, তোমাৰ চোলাৰ অভাজ সমতলত ভিৰ কৰি বিবিধ ফুলৰ ৰেণু, শুকান ফুল আৰু ঘাম তোমাৰ চোলাই সংগ্ৰহ কৰে। সেই ঘাম আৰু ৰেণুৰ ভঁৰাল তোমাৰ চোলাটো তুলিবলৈ মই খুবেই ইচ্ছুক। কেতিয়াবা এজাক উৎকটীয়া ডাৱৰ হৈ আকাশ দখল কৰাৰ ইচ্ছা তীব্ৰত। যেতিয়া অনাবৃষ্টিয়ে মাটিৰ সকলো অলংকাৰ অপহৰণ কৰে, সঘন ছিঙি নোযোৱা অবিঘ্নিত বৃষ্টিমালা হৈ তোমাৰ পথাৰত নিজকে উগুৰীয়াৰ হেঁপাহ বাঢ়ি আছে। অনাবৃষ্টিৰ সময়ত তুমি শিলাস্তম্ভৰ দৰে নিৰ্বাক নিষ্পন্দ হৈ থিয় হৈ থকা পথাৰৰ মাজত তোমাৰ কলা কপালৰ ৰেখাবোৰ কান্দি কান্দি বিদায় লৈ তোমাৰ সনু সৰ্বস্ব কালত দুখানে কাষখানি হৈ পৰে। অসুস্থ মাটিৰ গৰ্ভ চপৰিয়াই মই মেঘক প্ৰাৰ্থনা কৰোঁ, সেই মেঘ তুমি শুনানে? নাৱৰী আৰু মাছমৰীয়াৰ শোকজৰ্জৰ হুমনিয়াহ ধাৰণ কৰি ক্লান্ত হৈ নদী এদিন মাথো এদিন এইফালে শস্যৰ কৃষ্ণটোৰ সুখৰ অৰণ্যৰ ফালে বৈ আহা মেঘে নুশুনা নদীখনো বৈ নাহে। তোমাৰ ঘামৰ গোন্ধতকৈ ভাল লাগি আহিছে তোমালোকৰ উৎসৱ। এই যে অতিবৃষ্টিতে হওক মহাজলতেই হওক, প্ৰবাহিত সুখতেই হওক, অনেক বীজৰ বন্ধ নয়ন উন্মোচনৰ বাবে তুমি আয়োজন কৰা বিশেষ পৰ আপং বাকী মেগেলা গছ বুজি কি আছিল কপাহ ভাবি তুমি উদযাপন কৰা বীজৰ সেউজীয়া উৎসৱ। তোমালোকৰ উৎসৱতকৈ ভাল লাগি আহিছে তোমাৰ জীৱন। তোমাৰ জীৱনৰ গাড়ী টানিবলৈ তুমি অহৰহ ব্যৱহাৰ কৰা পৰিশ্ৰমৰ ইন্ধন। তোমাৰ গাড়ীৰ টেংকত আচাৰ খাই থকা ইন্ধনৰ গোন্ধত মই দ্ৰুতগতি লাভ কৰোঁ। সুন্দৰ আচলতে যোগেন টাইট যদিও এগৰাকী অসমৰ খুব চৰ্চিত কবি নহয়, কিন্তু তেখেতৰ কবিতাবিলাক যথেষ্ট সৰ্বসাধাৰণ মানুহক লৈ ৰচনা কৰা তেখেতৰ কবিতাবিলাক হৃদয় চুই যায়। আচলতে যোগেন টাইট খুব এজন উচ্চ স্তৰৰ কবি আছিলে, কিন্তু উপযুক্ত সমালোচনাৰ অভাৱত তেখেতৰ কবিতাবিলাক এতিয়াও বিস্তাৰিত নহ'ল। গতিকে মই আশা ৰাখি তেওঁ মৃত্যুৰ পাছতো কবিতাবোৰ চৰ্চা হওক, মই এনেকৈ থাকে। আমিও তাকে কামনা কৰিছোঁ। খুব ধন্যবাদ বাইদেউ, আন্তৰিক মনোমনি জনাইছোঁ। আজি আমাৰ এই গোটেই অনুষ্ঠানটোৰ নেতৃত্ব লোৱা আমাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ কবি প্ৰদীপ বৰুৱা আমাৰ মাজত আছে। বাইদেউ আজি খুব ভাল লাগিছে দেই। কি ক'ব খুজিব? আচলতে আমি নেতৃত্ব নহয়, আচলতে আমাৰ সঁচা কথাটো ক'ব লাগিব। হয় কওক সঁচা কথাই কওক। লম্বিত হয় একদম আৰম্ভণি মানে ঘটাইছিলে তেওঁ। হয় হয় যে আমি ভাত এসাঁজ খাবলৈ ধন্যবাদ বাইদেউ, ধন্যবাদ জনাইছোঁ। মই এইজন গৌতম দা, এইজন গৌতম দা, ধন্যবাদ বাইদেউ। ভাল লাগিলে গোটেই দিনটো আজি এনেধৰণে লগ খাই যে ক'ৰবাত যাওঁ বুলি কয় এনেকে গোট খালো আচলতে আহিলো। আৰু এটা খুব ধুনীয়া পৰিৱেশত আমি খুব ধুনীয়া একদম মনে মিলা মানুহ কেইজনে খুব ধুনীয়াকৈ ভাত এসাঁজ খাইছো। অকল ভাত এসাঁজেই নহয়, আমি কবিতা পাঠ কৰিছো, গান শুনিছো। এই নৈ পাৰত আচলতে নৈহে আচলতে জানে আচল কথা, আৰু নৈহে আচলতে সাহস দিয়ে কিবা এটা কৰা। গতিকে নৈ কাষত থিয় হোৱাৰ পাছতেই গোটেই বছৰটো যাতে আমি নতুনকৈ কিবা এটা কাম কৰিব পাৰো, সাহস আজি আমি পাইছো। যোগেন দা বহুত দিনৰ মূৰত কেইবাটাও কবিতা পাঠ কৰিছে যোগেন টাইটৰ। নিশ্চয় নিশ্চয় আমাৰ আটাইৰে জ্যেষ্ঠ আমাৰ সুবেন দা আমাৰ মাজত আছে। সুবেন দা কি ক'ব শেষত? মই এটা কথাই ক'ব বিচাৰোঁ যে আজিৰ এই দিনটোত বিশেষকৈ আমি অলপ অগতানুগতিকভাৱে আজি দিনটো পালন কৰিছোঁ। কাৰণ আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে আজি সকলোৱে আনন্দ উল্লাসৰ মাজত নিজক উদযাপন কৰিছে। আমি সেই আনন্দ উল্লাসৰ মাজতে আছোঁ, তথাপিও আমি মাজত তাত আমাৰ এটা বিষয় আছিল, বিশেষভাৱে চৰ্চাৰ বিষয় আছিল আমাৰ কবিতা পাঠ। আৰু বিশেষকৈ আমি আজিৰ এই দিনটোত আমাৰ এজন অতি আদৰৰ জ্যেষ্ঠ কবি, বিশেষকৈ মোৰ বৰ প্ৰিয় কবি যোগেন টাইট, তেখেতক আমি আজি এই দিনটোত বিশেষভাৱে স্মৰণ কৰি আজি এই দিনটো তেখেতৰ নামত আমি সেৱা কৰিছোঁ। গতিকে ভৱিষ্যতৰ দিনবোৰতো যাতে আমাৰ মাজত এই যোগেন টাইট নামৰ কবিজন জীয়াই থাকে তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ সুবেন দা, ধন্যবাদ বন্ধুসকল। আজি আমি এনেধৰণে গোটেই দিনটো উদযাপন কৰিলোঁ এটা শৈক্ষৱিক প্ৰাকৃতিক পৰিৱেশৰ মাজত। কেনে পালে আপোনালোকে অনুষ্ঠানটো চাই? ইমান পৰে আপোনালোকে অনুষ্ঠানটো চাই থকাৰ কাৰণে আন্তৰিক ধন্যবাদ জনালোঁ।
অনাগত দিনবোৰতো যাতে আমি এনেধৰণে এনেধৰণে অনুষ্ঠান কৰিম, আপোনালোকক দেখাই যাম। আপোনালোকে কেনে পালে মতামত প্ৰকাশ কৰিব বুলি আমি আশা প্ৰকাশ কৰি এই অনুষ্ঠানটো আজি আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।